ইমান জানা আছে কোন কারণ ঢেকা গাঁওগুলো তো দিবলে ঢেকা গাঁওগুলো তো গাঁওগুলো নহয় বলে নিদিব অবস্থা আরো গাঁও এসি বসে নিং আমদান এই লো আচ্ছা স্যার আমদান লাভের লাভ ধন্যবাদ আমদান তুমি কোন না আর নেন সবসময় ফটো সজন বেলেগ বেলেগ ফটো লৈ থাকিম হা এতিয়া অলপ যুদ্ধত যাওঁ আমি রাভা গোর্খা রাজবংশী নাই নাট সূত্রধর নাই আৰু কি আছে হ্যাঁ তিনিটা আছে ঠিক আছে গোর্খা রাভা বড় ঠিক আছে কোনবা আমার ড্যান্স কৰা পাৰ্টি আহিছে নেকি নাচ গান কৰিব পাৰা মই অলপ ড্ৰেছ বিলাক চাই আছে নেকি নালাগে মই সুধিছো তো আপোনালোকে সবে বহুত বছৰৰ পৰা শুনি আছে যে আমাৰ দেশত ৰাইজে ৰোজা হয়নে কিন্তু আসলতে বাস্তৱত আমি কেতিয়াবা অনুভৱ কৰো ৰাইজে ৰোজা নহয় ৰাইজে প্ৰজা বুলি পেলাই হয়নে তো য'ত ৰোজা আছে তাত ৰাইজে প্ৰজা হয় আমাৰ দেশৰ সংবিধানত ৰোজা নাই আমি ৰাইজে ভোট দি আমাৰ নেতাবিলাকক আমি বাছনি কৰোঁ আৰু সেই কাৰণে কৈছে যে গণতন্ত্ৰত ৰাইজে ৰোজা 18 বছৰৰ ওপৰৰ সব ল'ৰা ছোৱালী সব ব্যক্তিয়ে ভোট দিব পাৰে আৰু সেই ভোট লৈ পেলাই আমি 5 বছৰৰ মূৰে আমি সরকার বাছনি কৰোঁ 5 বছৰনি উন जोङो সরকারखौ বানাयो এতিয়া কথা হৈছে যে আমি সরকার বিলাকটো আমি ভোট দি বনাও কিন্তু আমি যে এই সরকারৰে এটা অঙ্গ হয় আমি হে সরকার বনাইছো তো আপুনি সরকারটো বনাইছে হিসাবে তাত আপুনি অংশীদার হয় আপুনিও তাৰে এটা পার্ট হয় जों সরকারखौ বানাইদে নালায় जोंबो सरकारनि मोनसे बाहागो तो आमाक कोने चलाय आमाक आमार संविधाने चलाय আজি মই ভাষণ দিব আইছো সংবিধানৰ উল্টা পুল্টা মই ক'ব নোৱাৰিম নহলে মই জেলত যাব লাগিব তাৰ মানে আমাক চলাই আমাৰ ভাৰতৰ সংবিধানে বুজিছেনে আৰু আমি সব ভাৰতীয় মানুহ ভাৰতৰ সরকারটো আমাৰ সরকার অসমৰ সরকারটো আমাৰ সরকার বিটিসি সরকারটো আমাৰ সরকার পার্টিটোহে আমাৰ নহব পাৰে হয়নে ইউপিপিএল তো মোর নহব পাৰে বিজেপি তো মোর নহব পাৰে বিপিএফ তো মোর নহব পাৰে কংগ্রেস তো মোর নহব পাৰে কিন্তু সরকারটো আমাৰ সেই কাৰণে সরকাৰৰ বহাৰ পিছত যি কি নহওক এমএলএ এমসিএলএ এমপি সবে সকলো নিজৰ সমষ্টিৰ নাগৰিকবিলাকক সমানে চাব লাগে আৰু নাগৰিকসকলক ভোটটো যদিও আপুনি বিপিএফ তাত দিছে যদিও আপুনি ইউপিপিএল তাত দিছে সরকার যোনে নাথাকক কিয় এই 5 বছৰত আপুনি সরকাৰৰ লগত ভালকে থাকিব লাগিব কাম কৰিব লাগিব আমাৰ কি হয় সরকারটো কোনবা বনালে আপুনি ভোটটো কাকবা দিলে আৰু 5 বছৰ আমি তাৰ লগত মিলিব নোৱাৰো হয়নে আমার নিজকে অলপ বেয়া লাগে আৰু অপৰাধ কিছুমানৰ খং লাগে এই এ জিতি গল কিছুমানৰ অলপ অপৰাধ লাগে এই মই তাকটো ভোট নেদিলো বিনুটো ভোট আছে মই কেনেকা যাম এইটো নহয় আমি সরকার গঠন হোৱাৰ পিছত এই 5 বছৰত সরকাৰৰ লগত কাম কৰিব লাগিব আৰু সরকাৰৰ আঁচনি বিলাক আমি পাব লাগিব আমাৰ কথাবিলাক আমি সরকাৰক ক'ব লাগিব তো সরকারক ক'বৰ কাৰণে সরকাৰটো আপুনি পাবই লাগিব নহয় হয়নে সরকারক আপুনি পাব লাগিব নহয় সরকারক ক'ত পাব চিফক বিচাৰি গৈছে চিফ বলে নাই এমএলএ বিচাৰি গৈছে এমএলএ বলে নাই এমসিএলএ বিচাৰি গৈছে এমসিএলএ বলে নাই অফিসার বিচাৰি গৈছে সেক্রেটারিয়েটত অফিসার বলে নাই
আছে যদিও ব্যস্ত আছে, কথা পাতিব পোৱা নাই। এদিন গ'লো, দুদিন গ'লো, 5 দিন গ'লো, 6 দিন গ'লো, গৈ থাকিলোঁ আমি, কিন্তু চৰকাৰক আপোনাৰ কথাটো আপুনি ক'বই পৰা নাই। তো চৰকাৰ আৰু আমাৰ মাজত যিটো আছে ডিফাৰেন্সটো বাঢ়ি যাব, বুজিছেনে? প্ৰথমতে সম্পৰ্কটো কি আছে? চৰকাৰ আৰু ৰাইজৰ মাজত একটা মধুৰ সম্পৰ্ক থাকিব লাগিব। ইয়াত কোনো মাজত একো গেপ থাকিব নোৱাৰিব, বুজিছেনে? ৰাইজৰহে চৰকাৰ। তো সেইকাৰণে আজি আমি যে আপোনালোকৰ ওচৰত আহিছোঁ, কোনোবা MLA এজনো আহিব পাৰিলে হয়, কোনোবা MCLA এজনো আহিব পাৰিলে হয়, কিন্তু আমি গোটেই চৰকাৰে ইয়াতে উঠি আহিছোঁ। ইয়াত আমাৰ যিখিনি আমাৰ পলিটিকেল মানুহ আছে, MCLA, EM, MCLA, আমাৰ চিফ, ডেপুটি চিফ, আমি চব আহিছোঁ। আমাৰ অফিচৰ হায়েষ্ট অফিচাৰ, প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু চবেই ইয়াত অফিচাৰসকলে আহিছে। তো ভাৰতৰ স্বাধীনতা 70 বছৰ হৈ গ'ল। তো এতিয়ালৈকে আমাৰ স্বাধীনতা 70 বছৰ হোৱাৰ পিছতো যদি আমাৰ ৰাইজে আমাৰ চৰকাৰক বেয়া পাই আছে, চৰকাৰক যদি ভুল বুজিছে বা চৰকাৰক যদি বুজিয়ে পোৱা নাই, তেনেহ'লে ভাৰতখন আমি উন্নত ৰাষ্ট্ৰ কৰিব নোৱাৰিম, বুজিছেনে? ভাৰতখন যদি উন্নত ৰাষ্ট্ৰ কৰিব লাগে, ভাৰতৰ প্ৰত্যেকজন নাগৰিকে চৰকাৰ কি বস্তু সেইটো বুজি পাব লাগিব। চৰকাৰটো ফাৰ্ষ্টতে চৰকাৰৰ লগত সম্পৰ্ক, কাৰণ আমাৰ বৰ্তমান ভৱিষ্যতটো চৰকাৰে ঠিক কৰে। তো সেইকাৰণে প্ৰথম কথা হৈছে BTRত এতিয়া যিটো চৰকাৰ আছে সেইটো আপোনাৰ চৰকাৰ। আপুনি নিজৰ চৰকাৰ বুলি সবে সেইটো একচেপ্ট কৰিব পাৰিব লাগিব আৰু একেলগে কাম কৰিব লাগিব। তো সেইকাৰণে প্ৰথম কথা এই কথাটো আমি উপলব্ধি কৰিব লাগিব। আমাৰ প্ৰত্যেকজন নাগৰিকে আপুনি কিমান পঢ়িছে পঢ়া নাই ইয়াৰ লগত কথা নাই। ভাৰতৰ ভূমিত জন্ম পোৱাৰ লগে লগে প্ৰত্যেকজন নাগৰিকৰ কিছুমান দায়িত্ব আছে, বুজিছেনে? আমাৰ ফাণ্ডামেণ্টেল ডিউটি আছে, ফাণ্ডামেণ্টেল ৰাইট আছে, আমাৰ মৌলিক অধিকাৰ আছে, আমাৰ মৌলিক দায়িত্ব আছে আৰু মৌলিক অধিকাৰ আছে। এই দুটা বস্তু যদি বুজি নাপায়, মৌলিক দায়িত্ব আৰু মৌলিক অধিকাৰ, আপুনি 10টা ভুল কৰিব, বুজিছেনে? আৰু আপুনি সদায় বঞ্চিত হ'ব, কাৰণ আপুনি অধিকাৰটো নাজানে, হয়নে? তো সেইকাৰণে আমাৰ BTR অঞ্চলত বসবাস কৰা 35 লাখ মানুহক, ৰাইজক আমি মৌলিক ডিউটি আৰু মৌলিক অধিকাৰ এই কথাটো পঢ়ি জানিবৰ কাৰণে আপুনি ডিগ্ৰী MA PhD পাছ কৰিব নালাগে। আপুনি কিমান পঢ়িছে সেইখিনি লেভেলতে নাগৰিকৰ যিটো দায়িত্ব, মৌলিক দায়িত্ব আৰু মৌলিক অধিকাৰ, এই দুটা বস্তুটো আমি বুজাব পৰা কৰিবলৈ গৈ আছো। আজি আমি স্কুল বুলি ক'লে সেইটো চৰকাৰী স্কুল হ'লে আমি নিজৰ বুলি নাভাবো, এই যি হৈ হ'ব ভাঙি চিঙি যি হৈ হওক আমি নাভাবো, হয়নে? বহুত সময়ত ৰাস্তাটো আমি নিজৰ বুলি নাভাবো, এইটো চৰকাৰী ৰাস্তা, ক'ৰবাত ভাঙিছে চিঙিছে, কোনোবাই কিবা খান্দি লৈ গৈছে, ইয়াৰ লগত কথা নাই, চৰকাৰী ৰাস্তা। এই গছটো আমি নিজৰ বুলি নাভাবো, এইটো চৰকাৰী গছ, ফৰেষ্টৰ গছ মানে চৰকাৰী গছ, কাটি লৈ যাম, কিন্তু সেইটো আপোনাৰে হয়, হয়নে? চৰকাৰৰ যিমান বস্তু সেইটো আপোনাৰ বস্তু, আপুনি এইটো কাটি পেলাই এইটো খাই ভালকে থৈ সেইটো আপোনাৰ বস্তু। তো এই কথাখিনি আমি এতিয়া আপোনালোক আৰু আমি বুজি পাব লাগিব, নহ'লে ইয়াত কোটি কোটি টকা আহিব, চৰকাৰৰ টকা, আপুনিতো বুজি পোৱা নাই এইটো কিহৰ কাৰণে আহিছে, এইটো কামটোৱে নহ'ব। তো সেইকাৰণে আজি আপোনালোকৰ কথাটো আমি শুনিবলৈ আহিছোঁ। মই দীঘলীয়া কথা নকওঁ, কিছুমান কথা কম। মহাৰাষ্ট্ৰত এখন গাঁও আছে মেণ্ডালেখা বুলি। সেই মেণ্ডালেখা গাঁৱৰ মানুহবিলাকে কি কয়, দিল্লী আৰু দিছপুৰত আমাৰ চৰকাৰ, আমাৰ গাঁৱত আমিয়ে চৰকাৰ, বুজিছেনে? হিন্দীত তেখেতসকলে কয় কেন্দ্ৰ আৰু ৰাজ্য মে হামাৰে চৰকাৰ, হামাৰে গাঁও মে হাম হি চৰকাৰ। এইটো এনেকুৱা হয় কথাটো, মানে আমাৰ গাঁৱত আমিয়ে চৰকাৰ, কাৰণ গাঁওখনটো কি হৈছে, গাঁওটো হ'ল সবচে স্মলেষ্ট ইউনিট, আমাৰ চৰকাৰৰ আহি গাঁওটো সবচে সৰু ইউনিট। আৰু আমাৰ মহান ব্যক্তিয়ে কৈছে ভাৰতৰ আত্মাটো গাঁৱতহে আছে। আত্মা সবে বুজি পায় নহয়, আত্মাखौ বयबो मिथिगौ, হা? আত্মায়া গামিयावसो थायो, ভাৰতৰ আত্মা গাঁৱত আছে। মানে গাঁৱটো যদি মৰি যায় ভাৰত মৰি যাব।
ভাৰতৰ আত্মা গাঁৱত আছে। সকলো জাতি জনগোষ্ঠীৰ আত্মা গাঁৱতে আছে। এতিয়া গুৱাহাটী মেট্ৰপলিটেন চিটিত বা টাউনত থকা মানুহে এই আপোনাৰ গোৰ্খা টুপিটো নিপিন্ধিব পাৰে, লাজ লাগিব তাত। এই চবে পিন্ধা নাই, মই কেনেকৈ পিন্ধি, আপুনিতো পিন্ধি আছে নহয়। তো আইডেণ্টিটি বুলি কৈছে, পৰিচয়টো গোৰ্খাৰ আপুনি ৰাখিছে। আপুনি ক'ত থাকে? গাঁৱত থাকে। আমাৰ টাউনত থকা একদম হিৰো বড়ো মানুহ এজনে কোট টাই পিন্ধা, সি আৰণাই নল'ব, লাজ কৰিব গুৱাহাটীত, হয়নে? আৰণাইটো কোনে লৈছে? এই গাঁৱৰ মানুহটো ঘৰৰ পৰা আহোঁতে আৰণাই লৈ আহিছে দাদাই। কিয়? সি ক'ত থাকে? সি গাঁৱত থাকে। আৰু তাৰ দ্বাৰা আমাৰ আইডেণ্টিটিটো, পৰিচয়টো ওলাইছে। আমাৰ বাইদেৱে দখনা পিন্ধি আহিছে, আবৈ। টাউনত হ'লে বহুতে আগতে লাজ কৰা আছিল, এতিয়া লাজ নকৰে অৱশ্যে। তো আমাৰ যিটো আইডেণ্টিটি, কালচাৰ, চব ভাষা, এতিয়া ৰাভা ভাষা, মই এইকাৰণে দাদাই কৈছে মই ৰাভাও জানো, বড়োও জানো কৈ আছে, হয়নে? বহুত ৰাভা মানুহ এতিয়া মানে ৰাভা ভাষা নাজানে, বহুত বড়ো মানুহ বড়ো ভাষা নাজানে। তো এতিয়া কি হৈছে? ভাৰতৰ আত্মাটো গাঁৱতে আছে। কিন্তু সেই যি গাঁৱে নেকি ভাৰতৰ আত্মাটো ধৰি ৰাখিছে, সেই গাঁওবিলাকত মানুহবিলাক দুখীয়া হৈ গৈ আছে, দৰিদ্ৰ হৈ গৈ আছে, বহুত মেণ্টেল প্ৰেছাৰত থাকিব লগা হৈছে, হয়নে? নাই 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 বুলি। য'ত আত্মা আছে সেইটো চবচে ভাল হ'ব লাগিছিলে। তো সেইকাৰণে আজি বিটিআৰ চৰকাৰৰ আমাৰ দায়িত্বটো হ'ল, আমাৰ তাত যিখিনি গাঁও আছে, এই গাঁওখিনি আমি আগুৱাই লৈ যাব লাগিব। মেণ্ডালেখা গাঁৱৰ মানুহবিলাকে কি কৰিছে? হামাৰে গাঁও মে হাম হি চৰকাৰ, মানে আমাৰ গাঁৱত আমিয়ে চৰকাৰ। এই যে গাঁওবুঢ়া আহিছে, আপুনি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহিছে, হয়নে? আমাৰতো মদ নাখা গাঁওবুঢ়া বহুত আছে আজিকালি, হয়নে নহয়? আছেনে নাই দাদা? মদ নাখা গাঁওবুঢ়া নাই? আছেনে নাই? মদ নাখাওঁ গাঁওবুঢ়া আছে? সেইটোৱে সুধিছোঁ মই, খাৱাটো সোধা নাই মই। গাঁৱত মানে বহুত সভাপতি সম্পাদক আছে, ভাল ভাল মদ নাখোৱা গাঁওবুঢ়া আছে। গাঁওবিলাক এতিয়া ধুনীয়াকৈ আমি সজাব লাগে। গাঁৱৰ এডমিনিষ্ট্ৰেশ্যনটো ঠিক হ'ব লাগে, বুজিছেনে? থানাত গ'লে পইচা লাগে, হয়নে? মাৰ খাৱাজনো পইচা দিব লাগে, মাৰাজনো পইচা দিব লাগে থানাত। গাঁৱত বিচাৰ কৰিলেতো পইচা নালাগে, লাগে নেকি? অলপ পানিছমেণ্ট দিয়ে আৰু। এতিয়াও গাঁৱত মানে ধুনীয়া চৰকাৰ চলি আছে। অফিচত মানে ডাঙৰ ডাঙৰ মানুহবিলাকে লাখ লাখ টকা খায়, খাৱাজনো লুকাই, খোৱাজনো লুকাই। গাঁৱত মহিলা কমিটিৰ সেল্ফ হেল্প গ্ৰুপৰ যদি 100 টকা খায়, তাক কমিটিৰ পৰা ওলাই দিয়ে মহিলাবিলাকে, হয়নে নহয়? তো এতিয়া ভাল প্ৰশাসনটো গাঁৱতে চলি আছে। তো সেইকাৰণে এই গাঁওটো আমি ঠিক কৰিবলৈ আহিছোঁ। ঠিক কৰিবলৈ অহা নাই, আপোনালোকৰ পৰা কথা পাতি ক'ত কি সমস্যা এইটো জানিবলৈ আহিছোঁ, তাকি আমাৰ প্ৰব্লেম, আমাৰ যেতিয়া পলিচি ল'ম, এই পলিচিবিলাক ভালে হয়। তো সেইকাৰণে আমাৰ মহামানৱ আব্দুল কালামে এটা পুৰা বুলি এটা প্ৰজেক্ট ওলাইছিলে। পুৰা মানে জ্বলাই দিয়া নহয়, PURA ইংলিছত, প্ৰভিজন অফ আৰ্বান এমেনিটিজ ইন ৰুৰেল এৰিয়া। মানে আমাৰ গাঁওবিলাকত, টাউনত যিবিলাক পায়, টাউন বুলি কোকৰাঝাৰত যদি আপুনি টাউনটো ভাবে, তাত হস্পিটেল আছে, স্কুল আছে, কাৰেণ্ট আছে, হয়নে? দোকান পোহৰ বাজাৰ চব আছে, তাত কলেজ আছে, ইউনিভাৰ্চিটি আছে। এতিয়া আব্দুল কালাম ডাঙৰীয়াই কৈছে যে এইবিলাক সুবিধা গাঁৱতো হ'ব লাগে, গ্ৰামী অৱসৈনাগে। হৰিণাগুৰি গাঁৱত যদি ভাল এটা বজাৰ থাকে, হৰিণাগুৰি গাঁৱত যদি যিখিনি স্কুল লাগে, LP, ME, হাই স্কুল ঠিকে থাকে, হয়নে? হৰিণাগুৰি গাঁৱত যদি এটা ভাল হেল্থ চেণ্টাৰ থাকে, হৰিণাগুৰি গাঁৱত যদি কাৰেণ্ট থাকে, হৰিণাগুৰি গাঁৱত যদি ভাল মন্দিৰ থাকে, যিয়ে পূজা নকৰোঁ কিয় আপুনি, যি ভগৱানে নহওক, হৰিণাগুৰি গাঁৱৰ মানুহবিলাকৰ মাজত যদি মিলা প্ৰীতি মৰম স্নেহবিলাক থাকে, তেতিয়া গাঁওটোৱে চবচে স্বৰ্গৰ নিচিনা। এই কোভিড হোৱা সময়ত মানুহবিলাক গাঁৱতহে আহিছে, টাউনততো আৰু থাকিব নোৱাৰে বুলি পেলাই। তো গাঁৱত আমি কি ভিলেজ লাইফটো যিটো আছে, সেইটো খুব ভাল লাইফ। টাউনত আপুনি ঘৰৰ পৰা ওলাই গ'লে পকেটত পইচা নহ'লে ওলাব নোৱাৰে। গাঁৱত আপুনি 1 মাহ ঘূৰি থাক, পইচা নালাগে পকেটত, হয়নে নহয়? আজি মামাৰ ঘৰত খাম, কালি দাদাৰ ঘৰত খাম, পহলি খুৰাৰ ঘৰত খাম। মই 2019ত 1 বছৰ মানে ঠিক কৰিছিলোঁ গাঁৱত যাই পেলাই, মানে এনেই মানে কাম কৰি থাকিম আৰু চৌকা টৌকা নজ্বলাও বুলি পেলাই। গোটেই গাঁওখনে ঘৰৰ নিচিনা নহয়,
অলপ অলপ চাউল কিনি দিম আৰু খাই থাকিম বুলি পেলাই কাম কৰি থাকিম। এতিয়াও গাঁৱত কি আছে, আমাৰ তেনেকুৱা ব্যৱস্থাবিলাক আছে। গাঁৱতহে আচল মানৱতাটো আছে। যদি মানুহ এজন ঢুকাই চবে মিলি পেলাই এইটো মানে মানুহক মানে কবৰ দিবলৈ যায়, জ্বলাবলৈ যায়, হয়নে? বিয়া যদি পাতে কোনোবা দুখীয়া ল'ৰা চবে 1 কিলো চাউল তুলি দিয়ে। আমাৰ গাঁৱতো এনেকুৱাই চলে এতিয়াও। যদি শ্ৰাদ্ধ পাতিব নোৱাৰে চবে চাউল তুলি দিয়ে, কোনোবা মাংস দিব, কোনোবা মাছ দিব, তেনেকাই চলি আছে। তো যিখিনি বস্তু আছে এতিয়াও চব ঠিকেই আছে। এইখিনি লৈ পেলাই আমি আধুনিক অৱস্থাৰ যিটো আছে আজি যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, ছায়েন্স আৰু টেকনলজি আছে, এইখিনিলৈকে আমি গাঁওখন লৈ যাব লাগিব, বুজিছেনে? আমাৰ ল'ৰা ছোৱালীবিলাকক ভাল শিক্ষা দীক্ষা নীতি আদৰ্শ শিকাই পেলাই ভাল মানুহ কৰিব লাগিব। তো গাঁওটো আমি নেগলেক্ট কৰাৰ কাৰণে আজি লাহে 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 কি হৈছে, আমাৰ ল'ৰাবিলাক ড্ৰাগ খাব ধৰিছে, হয়নে? আমাৰে কোনোবা ল'ৰাই কিবা বেয়া হৈ গৈছে। এইবিলাক ঠিক থাকিলে গাঁওটোৱে স্বৰ্গ বুলি বেলেগ জেগা নাই। মানুহৰ সবচে সুৰক্ষিত জেগাটো কি? নিজৰ গাঁও আৰু নিজৰ ঘৰ, হয়নে? বেলেগ জেগাত মাৰামাৰি হ'লে কিবা হ'লে মানুহ কোনফালে দৌৰে? নিজৰ গাঁৱৰ ফালে দৌৰে নহয়। কিয় দৌৰে গাঁৱৰ ফালে? গাঁৱতো পুলিচ আৰ্মি নাই নহয় প্ৰটেকশ্যন দিবৰ কাৰণে। কিয় দৌৰে? গাঁৱৰ মানুহবিলাক প্ৰটেকশ্যন দিব। আৰু গাঁৱত কিবা এটা হ'লে ঘৰত দৌৰে। নিজৰ ঘৰত একোৱেই নাথাকক কিন্তু ঘৰত দৌৰে। তাৰ মানে পৃথিৱীত মানুহৰ সবচে সুৰক্ষিত জেগাটো বেলেগ নহয়, নিজৰ গাঁও আৰু নিজৰ ঘৰ। তো নিজৰ গাঁও আৰু নিজৰ ঘৰটোৱে যদি সুৰক্ষিত জেগা, তাতে থাকি যদি ভাল পায়, তাতে যদি আমাৰ আত্মা আছে, সবকুছ যদি তাতে আছে, সেইখিনি আমি অলপ ঠিক কৰি ল'লে আমি বহুত সুন্দৰকৈ জীৱন যাপন কৰিব পাৰিম। তো সেইকাৰণে প্ৰথম কথা আছিলে আমাৰ নিৰাপত্তা লাগে, সিকিউৰিটি, শান্তি লাগে, হয়নে? এই জেগাবিলাকত আগতে অশান্তি আছিলে, মানুহবিলাক ভয় কৰিছিলে। মেল মিটিং কৰিলে এটা পাৰ্টি আটো পাৰ্টি মাৰিব নেকি, হয় না নহয় দাদা? ভয় কৰিছিলে না? এতিয়া লাহে 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 এই ভয়বিলাক দূৰ হ'ব লাগিব, হয়নে? কিছুমান ভয় বাস্তৱতা আছে, ভয় কৰিব লগা হয়। কিছুমান ভয়ৰ বাস্তৱতা নাই। এতিয়া আৰু বিটিআৰত ভয় কৰিব লগা একো নাই। কাৰণ ইয়াত না কোনোবা মাৰিব, না কিডনেপ কৰিব, না কি। তাৰ পিছতো যদি আপুনি ভয়টো সোমাই লয়, মানুহবিলাক কয় নহয় ভয়ে ভূত, তো ভূতে আপোনাক খেদি থাকিব। সেইকাৰণে ভয়টো দূৰ কৰিব লাগিব। তো আমাৰ শান্তি নিৰাপত্তা, ইয়াৰ পিছত আহিব আমাৰ ৰুটি কাপৰা মকান। আমাক খাবলৈ দুমুলীয়া দুমুঠি লাগে, পিন্ধিবলৈ আমাক কাপোৰ কানি লাগে আৰু ভাল ঘৰ লাগে, হয়নে? এইখিনি পোৱাৰ পিছত আমাক কি লাগে? ভাল স্বাস্থ্য সেৱা লাগে আৰু ইয়াৰ লগতে ভাল শিক্ষা লাগে, এডুকেশ্যন। আৰু ইয়াৰ পিছত কি লাগে? আমাক এমপ্লয়মেণ্ট লাগে, रोजगार সংস্থাপন, খামানি মাवनानै मोनजानो हानाय আৰু এটা আৰ্নিং সোর্স লাগে, ইনকাম কৰা এটা পথ লাগে। আৰু এই গোটেইখিনি আমি গাঁৱতে ওলাই ল'ব পাৰোঁ, বুজিছেনে? এই গোটেইখিনি গাঁৱতে ওলাই ল'ব পাৰোঁ। আৰু ইয়াৰ লগতে কি আছে, আজিকালি চৰকাৰৰ বহুত কাৰ্ড আহি পাইছে। এই কাৰ্ডবিলাক যিমানখিনি কাৰ্ড আছে, সেই কাৰ্ডখিনি যদি গাঁৱত আনি দিব পাৰে, অটল অমৃতা, আয়ুষ্মান ভাৰত কাৰ্ড, ৰেচন কাৰ্ড, কিবা কাৰ্ড, PM কিষাণ মানে কাৰ্ড, সব কাৰ্ডবিলাক যেতিয়া পাই যায় আপুনি ইয়াতে সুন্দৰকৈ চলিব পাৰিব। তো এতিয়া কথা হৈছে কি, আপোনালোকে কি সমস্যাত ভুগি আছে, এই কথাখিনি আমি পাতিবলৈ আহিছোঁ। আৰু মোৰ বিশ্বাস আছে, মই গাঁৱৰে ল'ৰা, মই কেইবছৰমান অনাই বনাই ঘূৰি আছিলোঁ, খেতি কৰিছিলোঁ, খুব ভালকৈ খেতি কৰিছিলোঁ। মই যেতিয়া 15 বছৰমান বেলেগ বেলেগ জেগাত মেল মিটিং কৰি ঘূৰোঁ, বাৰিষা হ'লে যেতিয়া মানুহবিলাক খেতি কৰি থাকে, মোৰ বুকুখন মানে অলপ ধপ ধপ হৈ থাকে। ইমান বেয়া লাগে, বেলেগে খেতি কৰি আছে, মই ঘূৰি আছোঁ বুলি কৈ। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এই 3 মাহটো আমাৰ জেগাত সবচে বেষ্ট সময়, নহয় জানো? ইয়াত ভাত নিদিলেও এনেই দিনটো বহি থাকিলে ভাল লাগে আমাৰ এই সময়ত, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এই সময়খিনি। তো আমাৰ ইমান কুদৰত যিটো কয়, প্ৰকৃতিয়ে আমাক ইমান ধুনীয়া মানে বতৰ দিছে, পথাৰ দিছে, মানুহ দিছে। এইখিনি আমি ঠিক কৰি ল'ব পাৰিলে এই হৰিণাগুৰিয়ে স্বৰ্গ হ'ব, বুজিছেনে? তো সেইকাৰণে মই দীঘলীয়া কথা ক'ব নিবিচাৰোঁ। আজি আমাৰ অফিচাৰসকল আছে, আপোনালোকে, আমাৰ বাইদেউসকলে, আইজোফৰা, আমাৰ দাদাসকলে, যেগা গাঁওবুঢ়াৰ পৰা লৈ চবে, আমাৰ শিক্ষকসকলে চবে কথা ক'ব পাৰিব।
যোনে যি কথা ক'ব এই কথাৰ উত্তৰটো আমাৰ অফিচাৰসকলে দিব। যোন ডিপাৰ্টমেণ্টৰ অফিচাৰ নাই এই কথাটো আমাৰ EM সকলে ক'ব। প্ৰথম অফিচাৰসকলে ক'ব, নহ'লে EM সকলে ক'ব। আৰু আপোনালোকে যি কয় এইটো নোট কৰা হ'ব। ভিডিঅ' ডাঙৰীয়া সব নোট কৰা হ'ব। আৰু ইয়াৰ পিছত আমি এই হৰিণাগুৰি গাঁৱৰ পৰাই আমি আৰম্ভ কৰিম যে এই গাঁওখনত আজি যিবিলাক কথা পাতিব এই কথাবিলাক আৰু এমাহ পিছত আকৌ চেক কৰা হ'ব। আৰু এমাহ পিছত আকৌ চেক কৰা হ'ব কিবা কাম কৰিব পাৰিছে নে নাই, বুজিছেনে? তেনেকুৱা আমাৰ গাঁওটো আমি আদৰ্শ গাঁও কৰি যাব লাগিব। গভৰ্ণমেণ্টৰ তাত বহুত পইচা আহে, কোটি কোটি টকা আহে গভৰ্ণমেণ্টত, কিন্তু আজি আমাৰ তাত আঁচনি নোহোৱাৰ কাৰণে কি কৰিছে, এজন দুজন মানুহবিলাকে মিলি পেলাই এই পইচাবিলাক খাই দিয়ে, বুজিছেনে? তো সেইকাৰণে আমি আঁচনিখিনি তৈয়াৰ কৰিব লাগিব। হৰিণা গাঁৱত আমি খেতি পথাৰ কৰিম। ইয়াতে মুৰ্গী বস্তুটো কি আছে, মুৰ্গী আগত না কণী আগত, হয়নে? এতিয়া চৰকাৰে আগত দিব না ৰাইজে আগত বিচাৰিব? নিয়ম মতেতো ৰাইজে বিচাৰিব নালাগিছিলে। তো চৰকাৰো এনেকুৱা হৈ গ'ল, যদি নিবিচাৰে আমি নিদিওঁ। চৰকাৰ মানে কি, মানুহ মানে এলেহুৱা, হয়নে? ৱাৰ্ক কালচাৰটো আমাৰ নাই। গাঁৱতো আমাক কৈছে মা দেউতাই, ভালকে পঢ়া নহ'লে কাম কৰি খাব লাগিব। তাৰমানে ভালকে পঢ়িলে কাম কৰিব নালাগে আৰু আৰামছে বহি থাক। সেইকাৰণে পঢ়া মানুহবিলাক কাম কৰিব নিবিচাৰে, নপঢ়াবিলাক আৰু কাম কৰি থাক আৰু, হয়নে? যিজনে ঠেলা চলাইছে ডেকা ল'ৰাক, সি মৰালৈকে ঠেলা চলাইছে। যোনে ৰিক্সা চলাইছে সি মৰাকলৈকে ৰিক্সা চলাইছে, হয়নে? 70 বছৰৰ বুঢ়াও আজি ঠেলা চলাই আছে। কিয়? এই চিষ্টেমটোতো সলনি হ'ব লাগিব নহয়, হা? তো সেইকাৰণে আমাৰ কথা কোৱাবিলাকো যাতে এফেক্ট নহয় এইটো চাব লাগিব। আৰু হিংসাটো কেতিয়াও পৰাশ্ৰয় দিব নালাগে। মই বেলেগ নহ'লেও আজিতো এটা কথা কমে, আমাৰ কিমান 12জন 15জন গাঁওবুঢ়া আছে। আজি এটা নিৰ্ণয় হ'ব লাগে, হৰিণাগুৰি অঞ্চলত যাতে কোনো যুৱ যুৱতী কোনোদিনে ড্ৰাগছ খাব নোৱাৰে, এইটো ঠিক কৰিব লাগে আজি, বুজিছেনে? ড্ৰাগছ খালে আমি নহয়, গাঁওবুঢ়া 14জন লগ লাগি ইয়াতে এটা জেলখানা বনাব লাগে। ভুলকা বাঁহৰ জেলখানা, একদম ভুলকা বাঁহটো ডাঙৰ ডাঙৰ কাটি, আমি আগতে গৰু থোৱা আছিল, কি বুলি কয় এইটো, খোৱাৰ, এই বেলেগৰ তাত খালে গৰুবিলাক আনি থৈছে, খোৱাৰ, এই খোৱাৰ বনাব লাগে গাঁৱত, হয়নে? তো কোনোবা যদি মানে এইটো কৰে, মদ ভাং খাই মাৰামাৰি কৰে, ড্ৰাগছ খাই, সেইবিলাক তাতে সোমাই থব লাগে। গাঁৱতো অলপ ষ্ট্ৰং হ'ব লাগিব, হয়নে? আইনটো গাঁৱতে আছে। তো মই দীঘলীয়া কথা নকওঁ, আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াক, নৰেন বসুমতাৰী ডাঙৰীয়াক মই কণ্টিনিউ কৰিবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকে শ্বৰ্টলি, বহুত দীঘলীয়া ক'ব নালাগে, কি সমস্যা আছে এইটো ক'ব, আৰু যি ডিপাৰ্টমেণ্ট আছে ৰেছপণ্ড কৰিব, আৰু নহ'লে আমাৰ EM সকলে ক'ব, ঠিক আছে? থেংক ইউ, ধন্যবাদ। আমাৰ বেলগুৰিৰ পৰা ইফালে ডাবৰিঘাট বুলি কয়, এইখিনি এটা ৰাস্তা আছে। এইটো চৰ্টকাট ৰাস্তাটো, এইটো মানে দলং কৰি দিলে ভাল আছিল। আমি আগতে যেতিয়া মানে আমাৰ চিফ ছাৰে আমাৰ প্ৰথমত ইয়াতে আহিছিল আমাৰ বেলগুৰি গাঁৱত, তেতিয়াই মানে আমি ছাৰৰ মেম'ৰেণ্ডাম দিছিলোঁ, আৰু সেইটো আমাৰ চাই দিয়ে যাতে। আৰু লগতে আমাৰ গাঁৱত মানে বেছিকৈ মহিলাবিলাকে মানে চবেই হাজিৰা মুজৰা কৰাই বেছি, সেইটো কাৰণে কিছুমানে হাজিৰা কৰে, কিছুমানে আমাৰ মহিলা হ'লেও ঠেলা টানি পেলাই পুৰি চুৰি বিক্ৰী কৰা হয় তেনেকুৱা। সেইটো কাৰণে আমাৰ মহিলাৰ কাৰণে এতিয়া আমি চেল্ফ হেল্প গ্ৰুপ বনাইছোঁ। চেল্ফ হেল্প গ্ৰুপ বনাই পেলাই আমি আমাৰ এতিয়া আমাৰ বিয়ত 18টা SCG আছে, 18টা SCG আৰু বড়োবিলাকৰ এটা আছে, সেইটো টোটেল মানে 33টা SCG আছে। সেইটোৰ মাজত আমাৰ মানে মহিলাবিলাকে কেনেকৈ আমি জীৱিকা অৰ্জন কৰিব, সেইটো কাৰণে হেণ্ডলুমৰ কৰি দিয়ে নেকি, সেইটো মানে কৰিলে ভাল হ'ব। আৰু কেনেকুৱা পৰ্যায়ত কৰিলে আমি উন্নত কামটো কৰিব পাৰিব, যাতে সেইবিলাক আমাৰ চৰকাৰে কিবা কৰি দিয়ে। আৰু লগতে আমাৰ মহিলাবিলাকে এতিয়া বিয়া মিলি পেলাই মানে মিটিং চিটিং পাতিবলৈ আমি বতাহ বৰষুণৰ অসুবিধা হয়, সেইটো কাৰণে আমাক মিটিং হল, বিয়াৰ এটা কমিটি হল লাগে। লগতে আমাৰ ৰাভা মহিলাসকলে ইয়াতে 4টা গাঁৱত মানে মিটিং চিটিং পাতিবলৈ আমি আগতে
মানে যেতিয়া মানে আগত বিপিএল চৰকাৰ আছিল আমি বিপিএল চৰকাৰ থাকোঁতে আমি বহুতবাৰ পানী দিছিলোঁ এপ্লিকেশ্যন দিছিলোঁ আমাৰ মহিলা এটা কমিটি হল লাগে বুলি ৰাস্তা ঘাট লাগে তেনেকুৱা মানে কোনো একো নকৰিলে আমি 4-5 বাৰ গৈছিলোঁ তেতিয়া মানে টিম কৰি পেলাই আমাক সেনেকৈ কৰি যাতে আগৰ তেনেকুৱা চৰকাৰ নহয় আজি এতিয়া আমাৰ শিৱসাগৰ এতিয়া প্ৰাৰ্থনা কৰোঁ মই আমাৰ মহিলা ৰাভা মহিলাসকলৰ কাৰণে কমিটি হল কৰি দিয়া আৰু লগতে খোৱা পানীৰ ব্যৱস্থা খোৱা পানীটো বিশেষকৈ প্ৰব্লেম ইয়াতে মানে এতিয়া পানীটো শুকাই যায় এতিয়া এনেকুৱা কমিয়াত বাৰিষা ছিজনত চবেই ঘৰত কুঁৱা আছে কিন্তু পানী খাবলৈ অসুবিধা হয় মানে গেদেলা হৈ থাকে পানীবিলাক এইটো কাৰণে পানীৰ কাৰণেও ব্যৱস্থা কৰি দিব আৰু লগতে ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে শিক্ষা ব্যৱস্থাৰ কাৰণে ভালকৈ আমাৰ স্কুলতো ভাল এটা টিচাৰো লাগে আৰু লগতে আমাৰ মহিলাৰ কাৰণে বিশেষকৈ এতিয়া আমি যেতিয়া আমাৰ প্ৰথমতে আহোঁতে প্ৰতিভা বাইদেৱে কৈছিলে বন্ধন কেন্দ্ৰ এটা আহিব বুলি সেইটো আমি অলৰেডি মানে প্ৰতিটো 33টা SCG আছে 33টা SCG অলৰেডি আমি ডকুমেণ্টছবিলাক জমা কৰা হৈছে আৰু মানে যোৱাকালি লৈ গৈছে ছাৰহঁতে সেইটো মানে কৰিব বুলি কৈছে আৰু আমি আশা আছে যাতে আমাৰ এইখিনি এৰিয়াৰ মহিলাবিলাকে সেইটো কাম কৰি পেলাই আমি জীৱিকা নিৰ্বাহ কৰিব পাৰে এইখিনি কৈ আমি মোৰ আজি সময় বক্তব্য সামৰিলোঁ কথাখিনি এতিয়াহে লাহে লাহে ওলাইছে তো যিটো আছে আমাৰ 33টা সেলফ হেল্প গ্ৰুপ আৰু ইয়াৰে বহুতে ঠেলা চলাই মহিলাসকলক আৰু তেনেকুৱা সমস্যাবিলাক আছে চ' আমাৰ EM সকল আছে ইয়াতে আৰু চৰকাৰো আছে তো আজি সঁচাকৈ আমি কিয় গাঁৱত আহিছোঁ এই কথাটো বাস্তৱত আমি গম পাইছোঁ আৰু এতিয়া আমি সবে নিজৰ নিজৰ বিভাগত এই পলিচিবিলাক ল'ব লাগিব চৰকাৰৰ বহুত সুবিধা আছে সেলফ হেল্প গ্ৰুপৰ আজি যেটো আমাৰ NRLM তেখেতসকলে বহুত সুবিধা দিব পাৰে আৰু এইটো কি BCDC হয় হৰিণাগুৰি BCDC নহয় জানো চেয়াৰম্যান কোন আছে চেয়াৰম্যান আচ্ছা তো মই এইটোকে ক'ব বিচাৰিছোঁ আমাৰ যিখিনি সেলফ হেল্প গ্ৰুপ ইয়াত আছে আমাৰ ভিডিঅ' আৰু SRLMৰ কোন আছে তো ইয়াত আমাৰ এই 33টা সেলফ হেল্প গ্ৰুপৰ মানে এক্টিভিটিটো ঠিক কৰিব লাগে বহি পেলাই আমি এটা হ্যান্ডলুম ক্লাস্টার এটা আপোনালোকক দিব পাৰোঁ য'ত 200 জন মহিলা একেলগে বেনিফিট হ'ব তো 33টা সেলফ হেল্প গ্ৰুপৰ বাহিৰে আৰু সেলফ হেল্প গ্ৰুপ থাকিব পাৰে আমাৰ SRLM ঠিক কৰিব লাগে কি এই 33টা সেলফ হেল্প গ্ৰুপে কি কাম কৰিব যোনে মুৰ্গী পালন কৰিব তেখেতসকলক ঠিক কৰিব লাগে আৰু ট্ৰেইনিংটো এতিয়াৰ পৰা আৰম্ভ কৰিব লাগে যোনে কাপোৰ বব যি দাগন তেখেতসকলক কাপোৰ বোৱাৰ কাৰণে ট্ৰেইনিং হ'ব লাগে আৰু কি এক্টিভিটি কৰিব বিচাৰে কোনোবা মুৰ্গী পুহিব বিচাৰিব পাৰে কোনোবা ইয়াত হনিবি যেটো হনি আছে মৌ পালন কৰিব পাৰে কোনোবা ঊলৰ কাম কৰিব পাৰে বেলেগ যিখিনি কাম কৰিব পাৰে এইখিনিৰ কাৰণে আমাৰ সেলফ হেল্প গ্ৰুপখিনিৰ লগত কথা পাতি এইটো ঠিক কৰিব লাগে আৰু আমাৰ হ্যান্ডলুম আমাৰ WPT ডিপাৰ্টমেণ্টৰ পৰা আমি 200 জন মহিলাসকলক বুৱা কাটাৰ কাৰণে ট্ৰেইনিং আৰু ইয়াত এটা ক্লাস্টাৰ সেন্টাৰ আমি ইয়াত এটা লগাই দিম এটা কনভেনিয়েন্ট জায়গা তো হিটো আমাৰ SRLMৰ পৰা এইটো ঠিক কৰিব লাগে জায়গাটো আৰু হৰিণাগুৰি যেটো হ্যান্ডলুম ক্লাস্টাৰ হ'ব ইয়াৰ যেটো নেতৃত্ব ল'ব টিম লিডাৰ বিলাক বনাই দিব লাগে আৰু সম্পূৰ্ণভাৱে ভিডিঅ' আৰু আমাৰ NRLM SRLMক মই এইটো দায়িত্ব দিছোঁ আৰু বাকিখিনি যেটো সমস্যা আমাৰ ডিপাৰ্টমেণ্ট সকলে নোট কৰক আৰু মহিলাসকলে আৰু কক পুৰুষক ক'ব কিন্তু অলপ তেখেতে কোৱাৰ নিচিনা নহয় বেলেগ যি সমস্যা আছে গাঁৱত হিটো কক আৰু আইজোफोरनिफ्राय बांसिन बुंबा मोजां जायो आरो मोनफ्रोमबो सेल्फ हेल्पफ्रा बुंनो हायो सोर मा मावनो गोसो गाव मावनो गोसो मा जेंना बेखौ बुंबानो जाबाय दा सासे बिथाङा बुंबाय जे जोंहा आइजोफ्रा ठेला नारनो गोनां जायो ठेला सालायनो गोनां जायो बायदिसिना
दा बेफोर जेंनाफोरखौ बोस्रांनांगौ होननानैनो जोङो फैदों दा ओंखायनो बयबो गावबा गाव बयबो नङा जिखिना जेंना दङ बे जेंनाखौ बुंथारनांगोन होननानै सानदों गुसुं गुसुङै बे जेंनाफोरखौ बुंबानो जाबाय आरो सानैसो भलेन्टियार दोननांगो माइकखौ एसे माइक्र'फनखौ होनो हानायनि सन्जय आरो दै लोंनायनि खोथा बुंदोंमोन दा बे दैनि जेंनाखौ आङो इएमखौ बुंनो थाखाय खावलायदों পানীৰ সমস্যাৰ কথা ওলাইছে নিশ্চয় এই অঞ্চলৰ পানীৰ সমস্যাটো আছে আৰু এতিয়া আপোনালোকে গম পাইছে যে ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদীৰ এটা আঁচনি জল জীৱন মিছন এই জল জীৱন মিছনৰ দ্বাৰা দি প্ৰতিটো গাঁৱত এনেকুৱা গাঁও বাদ নাযাব মানে যে য'ত টেপ কানেকশ্যন নাপায় গতিকে এতিয়া 2024 আগত 2024 আগত আমাৰ প্ৰতিটো গাঁৱত প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে পানীৰ টেপ কানেকশ্যন দিয়া হ'ব আৰু আপোনালোকৰ এই হৰিণাগুৰি গাঁৱতো ইতিমধ্যে আমি আপোনালোকৰ গাঁওখনৰ নামটো প্ৰস্তুত কৰি পঠাই দিয়া হৈছে গতিকে আপোনালোকৰ ঘৰত প্ৰতিটো ঘৰত টেপ কানেকশ্যন পাব আপোনালোকে কোনো চিন্তা কৰিব নালাগে তাৰ বাদেও আমি ক'বলৈ বিচাৰিছো যে যেতিয়া সেই আঁচনিটো ৰূপায়ণ হ'ব আপোনালোকৰ গাঁওখনত যেতিয়া বৰিং বা এই আঁচনিখন কৰা হ'ব তেতিয়া আপোনালোকৰ ঘৰে ঘৰে বা এটা নিয়ম নীতি আছে যে যেতিয়া পাইপ কানেকশ্যন কৰিব আপোনালোকে নজৰ কৰিব যে যিজন কন্ট্ৰাক্টৰে কামটো পাব তেখেতসকলে কৰা কামটো আপোনালোকে অলপ নজৰ কৰিব যে ৰাস্তাতে ফিজ দিব লাগে বুলি এটা অপপ্ৰচাৰ ওলাই আছে মানে আৰু ফিজটো দিব লাগে বুলি টেপ কানেকশ্যন ল'বলৈ মান্তি হোৱা বহুখিনি জায়গাত আমি খবৰবিলাক পাই আছো গতিকে আপোনালোকে এই ভুল ধাৰণাবিলাক ল'ব নালাগে যে টেপ কানেকশ্যন ফ্ৰীকে দিয়া হৈছে আৰু তাৰ ভিতৰত যেতিয়া আপোনালোকৰ পানীটো এৰি দিয়া হ'ব তেতিয়া আপোনালোকৰ গাঁওখনত এটা ইউজাৰ কমিটি বনোৱা হ'ব গাঁওখনত এটা ইউজাৰ কমিটি যোনে মানে গাঁওখনতে প্ৰতিজন ব্যক্তিক লৈ এটা কমিটি বনাই দিয়া হ'ব কমিটিখনৰ মানে এজন ব্যক্তি আপোনালোকে সিলেকশন কৰি দিব লাগিব যিজন ব্যক্তিয়ে সদায় চোৱা চিতা কৰিব তেখেতৰ নামত আমি চৰকাৰীভাৱে 6500 টকা মাহেলী মজুৰি দিয়া হ'ব তেখেতক আপোনালোকে কমিটিখনৰ এজন ব্যক্তি সিলেকশন কৰি দিব লাগিব যিজনে ৰাতিপুৱা মেচিন চলাই দিব লাগিব যিজনে কাৰেণ্টৰ মানে হেৰিটো ঠিক বিলবিলাক ঠিক কৰিব লাগিব আৰু যিজনে মানে কৰবাত যদি টেপ বিলাক অলপ কৰবাত বেয়া হৈছে তেখেতে ঠিক কৰি দিব লাগিব আৰু তেখেতক আমি ট্ৰেনিং কৰিম তেখেতক ট্ৰেনিং দিয়া হ'ব ট্ৰেনিং দিয়াৰ পিছত তেখেতক সেই মজুৰিটি দিয়া হ'ব আৰু 2 বছৰ বা 1.5 বছৰলৈকে চৰকাৰে কাৰেণ্টৰ বিল বহন কৰিব গতিকে 1.5 বছৰ বা 2 বছৰলৈকে চৰকাৰে কাৰেণ্টৰ বিল বহন কৰাৰ পিছত ৰাইজে সেই পানীৰ 2 বছৰ 1.5 বছৰৰ পিছত কিন্তু ৰাইজে ইউজাৰ কমিটি বনাই পেলাই মাহেলী 3000-2500 টকা যেটো বিল হ'ব সেই বিলটো প্ৰতিজন ব্যক্তিয়ে মাহেলী 30 টকা 20 টকা কালেকশন কৰি 2 বছৰৰ পিছত কাৰণ আমি যেটো বৰিং কৰা হ'ব সেই বৰিংটো আপোনালোকে নজৰ কৰিব লাগিব গতিকে মই ক'ব বিচাৰিছো আপোনালোকে এই অঞ্চলটো পানীৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে আমি এক্সিকিউটিভ ইঞ্জিনিয়াৰ লগত কথা পাতিছে গতিকে ইয়াৰ মানে সমস্যাটো সমাধান কৰা হ'ব ধন্যবাদ औवाबारि बिसिनिफ्राय फैदों बाथाबारि गामिनि आंनि नामा नाब्ले बसुमतारी माने थिनायखाय आइजोफ्रा आं फंनैसो बुंनो सानदों आरो मानो होनबा जोंहा समस्यायाथ' बहुत समस्या जानानै दङ महिला समितियावबो बा सेल्फ हेल्प ग्रुपआवबो बा जोंनि गामिनि थाखायबो जोंनि गामिनि गावबुराया फैदोंमोन मानोबा दसे दानसे थानानै थांफिनबाय मानो थांफिनखो बेखौ जों बुंनो मिथिला आरो
जोंहा बहुद गोनां जानानै फैदों सारमोन जेनेबा नोंसिनाव बिनाय जानोसै जोंहा कमिटिनि हल नांगौ आरो फारसेथिं जोंहा दैसा खुरखानाय दङ सिगाङावनो इलेक्सननि सिगाङावनो होनदोंमोन बेखौ होगोन बर्डार जाबनाय होनो होननानै दासिमबो बेयो जानानैबो फैयाखै आरो बेखौ दासिमबो नायनायबो जायाखै बिनि जेबो खबरबो थाङाखै बा कमिटि हलखौबो बेखौबो होनोनो दाबो खुगासियाखै लेखाया लिरनानै होयो जेबो जानानै फैया थाङो आरो फैनाय जायो जेनेबा बेफोरखौ सारमोनहा एसे दायथ' लायोबा बा एसे नायनानै फैयोबा मोजां जागौमोन आरो जा बर्डार जाबनायखौ बिराद गोनांथि जानानै दङ मानो होनबा बे खाथियाव सासे मानसिनि न'खर दङ बेयो देग्लाय दैबाना जानानै थाङोबानो बे न'खरसिम मोननानैहाय बे न'खरा खारनानै दाबसे जायगायाव थाहैनांगौमोन आरो दा खाफाला मोजां देग्लाय दैबानाया जायाखै बिनि थाखायनो दा बेहा थाथ'नानै दङ आरोखि बारा गोजान गैला बिदिनो 4 मिटारसोल'सै आरो खुरखालांनाय दा बेखौ एसे गोख्रैयै सारमोनहा बर्डार जाबनायखौ होयोबा मोजां जागौ आरो बिनि नामखौथ' ओरैनो दैसासो होननानै बुङो दैसाबाबो बिराद गिदिर जायो आरोखि दैलाङाव बिराद देरो बे दैखौ जोङो सेस्था खालामबाबो बर्डार जाबनायखौनो मोना आरो जोंहा गोनांथि मोनसेबाव रायजोफ्रा जोंहा कमिउनिटि हलखौ जोंनो नांथारगौ आरोखि बर्डार जाबनायजों कमिउनिटि हलजों जोंहा बिराद गोनांथि आरो मोनसे खोथाबाव जेनेबा सेल्फ हेल्प ग्रुपनि गोनां सेल्फ हेल्प ग्रुपनोथ' बै इलेक्सन सिगाङावनोहाय थांनाय इलेक्सनाव होनदोंमोन ना सेल्फ हेल्प ग्रुपफोरनो फैसा सोना होगोन बा फैसा होगोन होननानै 80,000 होगोन होननानै बुंदोंमोन बेयो दासिमबो मानि थाखाय हाबाखै दा बेखौ सेल्फ हेल्प ग्रुपफ्रा एसे दुखु मोनदों आरो जोंनो होगोन होननानै बुंनानै थगायनानै दोनसिगोन नामा सारमोनहा बेफोरबायदि एसे गिनाय भाबाव बा साननाय भाबाव थादों आरो बेखौनो आङो बुंनानै फोजोबनोसै आं बारा गोबावखौ बुंनो रोङा सारमोन गोजोन्थों खारायबारियाव मोननैसो समायसा दङ आरो दा बे समायसानि थाखायनो आङो फंनैसो खोथा बुंनो लुबैदों मानो होनबा जोंना खारायबारि ओमफ्राय जोंनि गामियाव माने हाजिरा मावनानै जाग्रायानो बांसिन आरो ओमफ्राय बै सराइखायानिफ्राय फैनाय दैया मोननैसो माने माथावरि बायनानै जोंनि गामियाव बोसोरफ्रामबो दै लोमो ओमफ्राय दालां मोनसे दङ जोंहा जेनेबा हाजिरा मावनानै जाग्रा हिसाबै एखमबा मोनानानै फैयो आरो गथ' गथाय स्कुलाव थांनांगौ जोंहा बे प्रब्लेम जानानै दङ दा बेनि थाखाय जोंनो दालांखौ नांगौ ओमफ्राय बे मोननै माथावरिखौ माने थेनांगौ आरो बेनि थाखाय जोङो बुंनो होननानै अनेक दिननिफ्रायनो साननानै दङ ओमफ्राय दिनै आङो बे खोथाखौ बुंनाय जाबाय आरो जेनेबा सारमोननि सिगाङाव लाजिया गिया आं बुंनाय जाबाय आरो आं बे फंनैसो बाथ्राखौनो बुंनानै दोननाय जासिगोन সেই কথাখিনি এতিয়া খেতিয়কসকলৰ কাৰণে এগ্ৰিকালচাৰ কৰাৰ পৰা আমি বহুতে সহায় সহযোগ আগবঢ়াই আছোঁ কিন্তু আপোনালোকে ঘৰত বহি নাথাকিব ডিঅ অফিচাৰবিলাকত গৈ আপোনালোকে খবৰ লওক ইতিমধ্যে পাৱাৰ টেলাৰৰ কথা কৈছে পাৱাৰ টেলাৰ এভেইলেবল আহিছে লওঁতা মানুহী নাই গতিকে পাৱাৰ টেলাৰ আহিছে চাবচিডি এনএফএছৰ পৰা আহিছে এছবিডিৰ পৰা আহিছে তাতকৈ আপোনালোকৰ এনেকুৱা সুবিধা আমি দিছোঁ যে আমাৰ ফাৰ্ম মিছনেৰী বেংকো আমাৰ ব্লক অনুযায়ী দিয়া হৈছে ইতিমধ্যে আমাৰ 18টা ব্লকত দিয়া হ'ল আকৌ আমি দিবলৈ বাকী আছে 33 ব্লকছ সেইকেইটা দিয়াৰ পাছত 420টা PCDCটো আমি দিয়াৰ ব্যৱস্থা কৰি আছোঁ তাৰ লগতে এতিয়া আপোনালোকৰ কাৰণে ধান মাৰা মেচিন আনিছোঁ তাৰ লগতে ধান কাটা মেচিন আনিছোঁ মাকৈ চাফ কৰা মেচিন আনিছোঁ গোটেই মেচিনবিলাক আপোনালোকৰ সন্মুখৰ কোকৰাঝাৰ পৰি আছে কিন্তু আপোনালোকে অকণমানো ডিঅ অফিচলৈ গৈ পেলাই খবৰ নলয় কোনো এজন ব্যক্তি আপোনালোকে যাবৰ চেষ্টা কিয় নকৰে যিকোনো কৰ্মক্ষেত্ৰৰ শস্য বীজৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি আপোনালোকক এবাৰ আগতীয়াকৈ দিয়া হৈছে মই পাছলৈকে দিয়া নাই যোৱা 17 বছৰত খেতি শেষ হোৱাৰ পাছত আপোনালোকৰ বীজবিলাক আহিছিলে কিন্তু এইবাৰ মই আপোনালোক 2 মাহ আগতে দিছোঁ সেই গতিকে আপোনালোকক খেতিয়ক সহায় কৰা মোৰ কৰ্তব্য আমিও খেতিয়কৰে ল'ৰা আমিও খেতি কৰোঁ অলপ চলপ খেতি কৰোঁ মই কমচে 80 বিঘা 90 বিঘা খেতি মই নিজেই কৰোঁ সেইকাৰণে ট্ৰেক্টৰ লাগে খেতিয়কক সেই খেতিয়ক ট্ৰেক্টৰ লগাৰ কাৰণে ট্ৰেক্টৰৰ ফেচিলিটিৰ লগতে ধান মৰণা মৰা মেচিনৰ লগতে গতিকে ধান কাটাৰো কৰিছোঁ এতিয়া আৰু ফাৰ্ম মেচিনৰ বেংকে আমাৰ ভূঁই ৰুব দিয়াৰ কাৰণে মেচিনো ব্যৱহাৰ কৰিছোঁ আৰু এই তিনিটা শস্যৰ কাৰণে আকৌ এতিয়া আহিছে আমাৰ বহুতখিনি 12 মাহে আমি মাকৈ খেতি কৰিব পাৰিব
কাৰণ মাকৈ খেতি আমাৰ কেনে কৰিব লাগে পিক মিছন আমাৰ ব্ৰিটিছ চৰকাৰখনত আছে বহুত লাগে সেইমতে আপোনালোকে যদি সেইবিলাক কৰিব পাৰে তেতিয়াহ'লে আমি বায়াৰৰ কাৰণে কিবা মাৰ্কেটৰ ব্যৱস্থা কৰি আছোঁ সেইবোৰ আমি ধানৰ কাৰণে যে খেতিয়কে ধান খেতি কৰে আমি একো পইচা নাপাওঁ বুলি কৈ আছে এতিয়া এফচাই গোদামৰ লগত কণ্টেক্ট কৰি পেলাই আমি ধান কিনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ 1 কুইণ্টল ধানত আমি 1940 টকাকৈ আমি ৰেট বনাই পেলাই আমি সেই গোদামৰ লগত আলোচনা কৰি তেওঁলোক ধান আমি গাঁৱে গাঁৱে কিনিব কাৰণে গোদামবিলাক আমি প্ৰয়োগ কৰি দিছোঁ গতিকে আপোনালোকে ৰাইজ খেতিয়কসকলে বহি নাথাকিব আমাৰ যদি খেতিয়ে নাথাকে পেট নাথাকিলে মানুহে নাথাকিব গতিকে সকলো খেতিয়ক ৰাইজে একত্ৰিত হৈ এগ্ৰিকালচাৰৰ পৰা লক্ষ্য ৰাখক এগ্ৰিকালচাৰ অঞ্চললৈকে যাওক ডিঅ অফিচলৈকে যাওক যিমানখিনি আপোনালোকে পাব লগা আছে আপোনালোকে নিজৰ হাক ল'ব চেষ্টা কৰক যদি কিবা কাৰণত আপোনালোকে পোৱাৰ অসুবিধা হয় মোৰ ওচৰলৈকে আহক তেতিয়া আমি আপোনালোকৰ কথা অনুযায়ী ৰাইজৰ যিটো বিচাৰিছে সেই দিয়া অৱস্থা মই ব্যৱস্থা এটা কৰিম কাৰণ খেতি কৰা আমাৰ খুব লক্ষ্য খেতি নাথাকিলে মানুহ নাথাকিব